हेलो गाइज नमस्कार मोर यूट्यूब चैनल आरपी दर्शनाले आपनालोকক स्वागतम जनाइछु। सो আজি মই बनाम एग चीज सैंडविच। तो तार कारणे मैं लैছো अकनमान पियाज, अकनमान गाजर, अकनमान कैप्सिकम, एटा चीज क्यूब आरु लैছো दुटा डिम आरु लैছো दुखन ब्रेड। मोर आसलते एकेबारे अकनमान ठंडा दिले माने किबा নহয় किबा चटपटा खाबर मन जाए। आपनालोকৰ मन जाए ने নাই कबसुन। এতিয়া এই গোটেইখিনি সবজি মই লৈ লৈছো এটা বাটিত আৰু লৈছো অকনমান অৰেগানো একদম অপশনাল হয় আৰু ইয়া লৈছো অকনমান চিলি ফ্লেক্স এইটো অপশনাল হয় আপোনালোকে নিদিলেও হ'ব। ইয়াৰ জায়গাত আপোনালোকে কেঁচা জলকীয়া কাটি দিব পাৰে যিবিলাকে জলকীয়া বেছিকে খায়। আমি বেছি জলকীয়া নাখাও সো এই কাৰণে লৈ লৈছো অকনমান চিলি ফ্লেক্স আৰু অকনমান অৰেগানো এইটো অপশনাল হয়। আৰু ইয়াত অকনমান দি দিম নিমখ। মনত ৰাখিব চিজ কিউবটো যে আমি দিম তাতো নিমখ থাকিব, তো ইয়াত বেছি নিমখ নিদিব। আৰু মই ইয়াত চিজ কিউব ইউজ কৰিছো ন, আপোনালোকে ইয়াৰ জায়গাত যিকোনো চিজ ব্যৱহাৰ কৰিব পাৰে, যিকোনো আপোনাৰ মানে যেটো আপোনালোকৰ ওচৰত এভেইলেবল হয় সেইটো চিজ দিলে হৈ যায়। আৰু ইয়া মই ডিম দুটা লৈ লৈছো আৰু ইয়াত দিম অকনমান নিমখ। আৰু নিমখৰ লগত আপোনালোকে অকনমান জালুকৰ গুড়িও দিব পাৰে, সেইটো দিলেও ভাল লাগে। ইয়াত আসলতে বতৰটো বহুত ধুনিয়া হয়, মানে এতিয়াতো সদায় এনি টাইম বৰষুণে দি থাকে, তো চটপটা খাবলৈ মন গৈয়ে থাকে। মানে এই কাৰণে এইটো ইজিলি হৈ যায় কাৰণে মই এইটো বনাই লওঁ আৰু খাইও খুব ভাল লাগে। আপোনালোকে এবাৰ বনাই চাবচোন। আৰু সেইফালে মই মোৰ যিটো চিজ কিউব আছিলে সেইটো অকনমান কাটি লৈছো, মানে যিমান সৰুকে কাটে সিমান মেল্ট হ'বলৈ ইজি হৈ যায়। আৰু ইয়াত মই পেনখনত লৈ লৈছো অকনমান বাটাৰ আৰু ডিম দুটা দি দিছো আৰু তাৰ ওপৰত দি দিছো ব্ৰেড দুখন। আৰু এতিয়া মই মোৰ কাটি লোৱা ভেজিছখিনি দি দিম এতিয়া ইয়াৰ ওপৰত। এতিয়া ভেজিছখিনি দি তাৰ ওপৰত মই দি দিম এইমাত্ৰ যে মই কাটিছিলোঁ চিজখিনি, সেইখিনি দি দিম। আপোনালোকে যদি কাটিবৰ মন নাথাকে ৰুকি দিবও পাৰে, গ্ৰেটাৰ থাকে যে আমাৰ ৰুকনিৰে ৰুকি দিব পাৰে। বাস ৰুকিলে মানে অকনমান তেল ঘঁহি দিব মানে গ্ৰেটাৰখনত, তেতিয়া ৰুকিবলৈ ইজি হৈ যায়। আৰু এয়া মই ভেজিছখিনি লৈ ললো ইয়াত। এতিয়া ভেজিছখিনি এটা কথা মনত ৰাখিব, এইটো গোটেই প্ৰসেছটো একদম গেছটো কমাই কৰিব। মানে গেছটো কমাই নকৰিলে অমলেটটো মানে বহুত জলদি হৈ যাব আৰু আপোনাৰ ভিতৰৰ মানে চিজখিনি মেল্টেড হ'ব। তো ফাৰ্ষ্ট মনত ৰাখিব গেছটো একদম সিমাৰত দি দিব, একেবাৰে কমত, মানে লো ফ্লেমত দিয়ে বনাব সদায় এইটো। তো এতিয়া মই কি কৰিম, এই ব্ৰেডখন যে সেইখন ব্ৰেডৰ ওপৰত পাল্টাই দিম। সেইটো মানে ভিডিঅ'টো মোৰ কৰিবৰ নহ'ল, এনেকৈ ভাঙি ল'ম মাজতে। আৰু আপোনালোকে পেনত নহয় টাৱাত কৰিবলৈ চেষ্টা কৰিব, টাৱাত মানে উল্টাবলৈ ইজি হৈ যায়। এতিয়া মই উল্টাই দিলোঁ আৰু দুইটা ছাইডৰ পৰা প্ৰায় মই 5 মিনিট সেকি লৈছোঁ। আৰু আপোনালোকে চাব পাৰে এইটো মোৰ ফাইনেল ডিছ। আৰু মই দেখাই দিছোঁ খুলি, দেখিছেনে চিজটো কি ধুনীয়াকৈ মেল্ট হৈ গৈছে। চ' আজিলৈ আহিলোঁ, বাই বাই, থেংক ইউ, জয়।